নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ পাৰ্ট 3 টু ৰুমছৰ যি প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ আমি উত্তৰ কৰিম। ইয়াৰ দৃশ্য চাই আমি প্ৰশ্ন উত্তৰ কৰিব লাগিব। প্ৰশ্নটো সুধিছে নেম দ্য অবজেক্টছ অফ দ্য বেডৰুম এণ্ড দ্য ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুম মানে তোমালোকে নিশ্চয় জানা যে আলহী যিটো ৰুম আলহী আহি পিনাই যে যিটো ৰুমত চাহ খায় সেইটো ৰুমক কি কয় ড্ৰয়িং ৰুম বুলি কয়। তাৰ পাছত বেডৰুম মানে হৈছে শুৱাৰ যিটো কোঠালি সেইটোক বেডৰুম বুলি কোৱা হয়। এতিয়া ইয়াত প্ৰশ্নটো সুধিছে যে বেডৰুমত থকা বস্তুবোৰ কি কি। এই দৃশ্যটোত দেখিছা এই বেডৰুমটোত কি কি বস্তু আছে এই বস্তুবোৰ লিখিব লাগে, বস্তুবোৰৰ নাম লিখিব লাগে। এতিয়া আমি লিখিম উইণ্ডো। উইণ্ডো মানে খিৰিকী, এই খিৰিকীখন দেখিছা। তাৰ পাছত এই পৰ্দাকেইখনক কি কয় কাৰ্টেইনছ, দেখিছা কাৰ্টেইনছ CURTAINS কাৰ্টেইনছ। তাৰ পাছত পাবা বুকছ, এইখিনি হৈছে বুকছ। তাৰ পাছত আছে ফটো ফ্ৰেমছ। তাৰ পাছত আছে বেড, এখন বেড। তাৰ পাছত আছে পিলো মানে গাৰু, টয় মানে হৈছে পুতলা। তাৰ পাছত আছে টেবল লাইট, এইটোক টেবল লাইট বুলি কোৱা হয়। আৰু এইখিনি কি চকী চেয়াৰ্ছ। আৰু এইখন হ'ব বেডশ্বীট। বেড, পিলো, টয়, টেবল লাইট, চেয়াৰ্ছ, বেডশ্বীট are the objects of the bedroom. Window, curtains, books, photo frames, bed, pillow, toy, table light, chairs, bedsheet are the objects of the bedroom. তাৰ পাছত আছে name the objects of the drawing room. ড্ৰয়িং ৰুমৰ অবজেক্টবোৰ আমি লিখিব লাগে। ইয়াত কি কি আছে ইয়াতো প্ৰথমতে আমি কাৰ্টেইন আমি উইণ্ডো লিখিব লাগিব। উইণ্ডো মানে খিৰিকী, খিৰিকীখন লিখিব লাগিব। তাৰপিছত পৰ্দাখন মানে হৈছে কাৰ্টেইনছ। তাৰপিছত এইটো হৈছে চোফা। আৰু এইখন হৈছে টি টেবল, টিভি, ফ্লাৱাৰ পট। তাৰ পাছত এখন হৈছে কাৰ্পেট, এইটো হৈছে টিউব লাইট, এইটো হৈছে ষ্টুল। উইণ্ডো, কাৰ্টেইনছ, চোফা, টি টেবল, টিভি, ফ্লাৱাৰ এইটো ফ্লাৱাৰ পট হ'ব POT পট, এলটো কাটি দিবা POT পট, এলটো উঠাই পিনে POT লিখিবা ফ্লাৱাৰ পট। কাৰ্পেট, টিউব লাইট, ষ্টুল আৰ দ্য অবজেক্টছ অফ দ্য ড্ৰয়িং ৰুম। টু ৰুমৰ প্ৰশ্ন উত্তৰখিনি হৈ গ'ল। তোমালোকে ধুনীয়াকৈ লিখি ল'বা, নিশ্চয় বুজি পাইছা। আজিলৈ সামৰিছোঁ। নমস্কাৰ।